আজিৰ দ্বিতীয়টো খবৰ হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দেশ জোকাৰি যোৱা এই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে এইখন অসমত। এগৰাকী মহিলাই স্বামী আৰু শাহুৱেকক হত্যা কৰি 3 দিনলৈ বৰাই ৰাখিছিল মৃতদেহ ফ্ৰিজৰ ভিতৰত। তাৰ পিছতে মৃতদেহৰ খণ্ড বিখণ্ড টুকুৰা পেলাই থৈ দিলে মেঘালয়ৰ ডাউকি পাহাৰত। 2022 বৰ্ষৰ 26 জুলাইত শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতা নামৰ মহিলাগৰাকীয়ে। 22 দিনৰ অন্তত 16 অক্টোবৰত বন্দনাৰ হাতত প্ৰাণ গ'ল নিজ স্বামীৰ। এই ভয়ংকৰ হত্যাকাণ্ডৰ পিছত স্বামী আৰু শাহুৱেক নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছে। সম্পত্তিৰ লালসা আৰু পৰকীয়া প্ৰেমৰ বাবে এই জঘন্য হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। কিয় নিজ হাতেৰে স্বামী আৰু শাহুৱেকক হত্যা কৰিছে বন্দনা কলিতাই? স্বামী আৰু শাহুৱেকক হত্যা কৰাৰ পিছত বন্দনা কলিতাৰ পিতৃৰ প্ৰতিক্ৰিয়া, মোৰ ছোৱালী হ'লে গুলিয়াই মাৰক, এনেকুৱা ছোৱালী মোৰ নালাগে। স্বামী শাহুৱেকক হত্যা কৰি ফ্ৰিজত ভৰাই থোৱা বন্দনা কলিতাৰ পিতৃৰ প্ৰতিক্ৰিয়া, তাইক গুলিয়াই মাৰি পেলালেও মোৰ কোনো আপত্তি নাই। হত্যাকাণ্ড সংঘটিত কৰি ডাউকি পাহাৰত পেলাই থৈ দিছিল মৃতদেহৰ খণ্ড বিখণ্ড টুকুৰা। পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰথমে চাংমাৰীৰ ফ্লেটত ৰূপম দাসৰ সহযোগত হত্যা কৰিছিল শাহুৱেকক। তাৰ 3 দিন পিছত নাৰেংগীৰ ফ্লেটত প্ৰেমিক দঞ্জীৰ সহায়ত ডিঙি চেপি হত্যা কৰিছিল নিজ স্বামীক। আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে সমগ্ৰ তথ্য।